कसुगाव हाग्रा खोन्दोनि गेजेर हाग्रायारि मावख'नि मोनसे हानजाया दिनै फुंबिलियाव भारत भुटान सिमानि उल्टापानि सरलपारानिफ्राय सिखावै तक्ता आरो बाताम लाबोनाय गंनै गारि हमनो हायो। हमनो मोननाय गंनै गारिनिफ्राय गोबां बिबांनि सिखावै लाबोनाय तक्ता बातामफोरखौ मोनो। AS-25 AC 8933 नम्बरनि मेक्स पिकआप भेन आरो AS-16 AC 4596 नम्बरनि बलेर' पिकआप भेनाव हमनो मोननाय तक्ता आरो बातामनि बेसेना खमैबो 2 लाखसो रांनि जागोन होनना हाग्रा बिफाननि फारसेनिफ्राय मिथिहोयो। मख'जाथाव बाथ्रादि मोनसे स्रोद सुलुङाव सिखाव फलाननि गुमुर मोननानै सेबनो थांनाय समावनो सिखाव दंफां फालांगिरिफोरा गंनै गारिजों तक्ता आरो बातामफोरखौ लाबोबाय थानाय समावनो हमनो मोनोब्लाबो गारि ड्राइभार आरो सिखाव फालांगिरिफोरा खारखोमायो होनना मिथिहोदों। আজি আমি একচুৱেলি কাঠ ধৰিব যোৱা নাছিলে, আমি চিকাৰী ফ'ল' আপ কৰি গৈ থকা সময়তে ঠিক দীঘলি পিনি যিহেতু ৰায়মনা নেশ্যনেল পাৰ্কত চিকাৰী সোমাইছিল বুলি আমি খবৰ পাইছিলোঁ, সেইমতে আমি মানে ভৰিৰ কচ চাই গৈ থাকোঁতে ঠিক দীঘলি যেতিয়া আমি পালোঁ, দীঘলি পাওঁতে যেতিয়া উল্টাপানীৰ পৰা আহিছে না ক'ৰ পৰা আহিছে আমি গম নাপাওঁ, কিন্তু সেইপিনিৰ পৰা আহি থকা দুখন গাড়ী আমি দেখা পালোঁ ঠিক ৰাতি দুটামান বজাত। যে গাড়ীটো কি হ'ব পাৰে বুলি আমি ৰখাই চাওঁতে গাড়ীটো ফুল লোডেড গাড়ী আছিল, ইলিগেল লালি চন টিম্বাৰ। তো যিহেতু ইলিগেল হয় সেই হিচাপত আমি গাড়ীখন জব্দ কৰি লৈ অহা হ'ল। আমাৰ এতিয়া এই গাড়ী দুখন আমি চেণ্ট্ৰেল ৰেঞ্জত ৰাখি থৈছোঁ, এইটো অলৰেডি চিজ কৰিছোঁ, আমি CGM-লৈ পঠাই দিম আজি। সেইখিনি আৰু দুখন গাড়ী লৈ 5.5 CFT মান হ'ব, 5.5 CM মান হ'ব। বজাৰ মূল্য ধৰক যদি 15,000কৈ হয়, ধৰক 2 লাখ অধিক 2 লাখ মানৰ হ'ব। মই সেইটোৱে আহ্বান কৰিব বিচাৰোঁ, যিহেতু আমি ডিপাৰ্টমেণ্ট হয়, আমাৰ কোনো বাউণ্ডাৰী নাই। য'ত মানে ইলিগেল আমি দেখা পাওঁ তাতে আমি ধৰিম। ইলিগেলটো আমি কণ্ট্ৰল কৰাৰ চেষ্টাত সদায় কৰিছোঁ, যে আমাৰ লগে লগে যিহেতু এইটো আমাৰ সম্পদ, আমাৰ পাব্লিকৰ সম্পদ, যিহেতু পাব্লিকেও সেইবোৰ ধৰিব লাগে বুলি মই আহ্বান জনাওঁ। আৰু পাব্লিকে যদি ইলিগেল কৰি থকা ক'ৰবা পায় বা দেখা পায়, সেইটো মানা কৰাটো পাব্লিকৰো দায়িত্ব হয় বুলি মই ভাবোঁ। নাম মানে আমাৰ জছমানিক মছাহাৰী। মই বৰ্তমান ৰায়মনা নেশ্যনেল পাৰ্কৰ চেণ্ট্ৰেল ৰেঞ্জত IC হয়, IC হিচাপত মই কাম কৰি আছোঁ। মোৰ লিডিঙতে গৈছে, ময়ে মানে নিৰ্দেশ দিছোঁ যে লৈ আহিবৰ কাৰণে, বা ময়ে নিৰ্দেশ দিছিলোঁ যে ডিউটি যাবৰ কাৰণে।